অৰ্পণ কৰিব। গতিকে জিতেন মই এটি যাযাবৰ চিৰজগমীয় ব্যক্তিত্ব গীত সমগ্ৰ হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ আৰু আন এটা নতুন ভিডিঅ'লৈ। গুড মৰ্ণিং। ৰাতিপুৱা হ'ল, বহুত দেৰিয়ে হ'ল আচলতে। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকলৈ আগবঢ়াই দিব লৈছোঁ। ভিডিঅ'টো অলপ বেলেগ হয়। যোৱাকালি যিহেতু শিল্পী দিৱস আছিলে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ভিত্তিত আমাৰ ডুমডুমাত কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন কৰিছিলে বহুত ডাঙৰকৈ, আৰু তালৈ গৈছিলোঁ মই আপোনালোকৰ কাৰণেই বুলি ক'ব লাগিব। আৰু তো অলপমান ভিডিঅ' বনাইছোঁ শিল্পী দিৱসৰ উপলক্ষে, কেনেদৰে উদযাপন কৰিছে, কি কি দেখুৱাইছে, কি সকলোবিলাক আপোনালোকে চাব পাৰিব ভিডিঅ'টো চালে মানে। তো মেইন কথাটো হ'ল জুবিন দা অহা কথা আছিলে, কিন্তু জুবিন দা আহিব নোৱাৰিলে আচলতে, মানে আহিব নিদিলে বুলি কৈছে ক'ভিডৰ কাৰণে। তো সেইটো কাৰণে জুবিন দাক লগ নাপালোঁ, জুবিন দা প্ৰগ্ৰেম চাব নাপালোঁ। হ'লেও ভালে লাগিলে। খুব সোনকালে শেষ হ'ল প্ৰগ্ৰেম, ক'ভিডৰ কাৰণে 10টা বজাতে প্ৰগ্ৰেম সমাপ্ত হৈছে। তো সকলোৱে ভালে কুশলে ঘৰলৈ গৈছে, আমিও সেনেকৈ আহিলোঁ। তো ভিডিঅ'টো চাওক, ভাল লাগিব চাই বুলি আশা কৰোঁ। ঠিকে আছে, কেনেধৰণে পাতিছে বহুত নজনাও কিছুমান কথা জানিব ভিডিঅ'টো চালে মানে। তো আপোনালোকে এতিয়া ভিডিঅ'টো চাই লওক প্ৰথমে। তো একদম আলি কিনাৰতে ডুমডুমা নগৰ খেলপথাৰত উদযাপন কৰিছে কেন্দ্ৰীয় শিল্পী দিৱস, আৰু আপোনালোকক পোনপ্ৰথমে গেটৰ সন্মুখৰ পৰাই দেখুৱাইছোঁ। এয়া লিখা আছে, গেটখন বহুত ধুনীয়াকৈ বনাইছে, যোনখন মেইন গেট। ইয়াত আপোনালোকে ভালকৈ চাওক, দেখিব পাৰিব চাহপাত ছিঙি থকা দেখুৱাইছে মেইন গেটখনত। এয়া দুজোপা চাহ গছ দেখুৱাইছে ডাঙৰকৈ, আৰু ওপৰত দুজনী মানুহে চাহপাত ছিঙি থকা দেখুৱাইছে গেটখনত। তো বহুত সুন্দৰকৈ বনাইছে, আৰু কিনাৰত প্ৰতিটো জাতিৰ নেকি, মই ইমান ভালকৈ নাচালোঁ, এগৰাকী মানুহৰ বনাই থৈছে আৰু ভালকৈ। আমি আহিছোঁ আজি কেন্দ্ৰীয় শিল্পী দিৱস চাবলৈ। বহুত মানুহ হৈছে, বহুত মানুহ। আপোনালোকক মই ওপৰৰ পৰা দেখাব চেষ্টা কৰিম অকণমান ওপৰৰ পৰা, আৰু আপোনালোকে চাব। আৰু জুবিন দা অহা হ'লে আৰু হ'ল মানুহ, কিন্তু এতিয়াও যথেষ্টখিনি মানুহ আহিছে, ভালেই লাগিছে। আৰু আপোনালোকক দেখুৱাম বহুত কিবাকিবি বস্তু আছে ইয়াত, বস্তু সাজি উলিয়াইছে, অংকন কৰিছে, বহুত ধুনীয়া ধুনীয়া চাবলগীয়া। তো আপোনালোকক সকলোখিনি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমে আপোনালোকে অলপমান ওপৰৰ পৰা চাই লওক। অলপমান ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ, ইমান ওপৰ নহয়, অলপ ওপৰ হয়, হ'লেও সকলোবিলাক দেখা পোৱা যায়। আপোনালোকে বাকীখিনি চাই লওক।
তো এইফালে দোকান দিছে, কিবা কিবি বহুত দোকান হৈছে, আহিছে মানে দোকানবিলাক এইবিলাক আহে আৰু এনেকুৱা ডাঙৰ অনুষ্ঠান হ'লে মানে আপোনালোকে সকলোৱে জানে। আৰু ইয়াত বহুত ডাঙৰকৈ কিতাপৰ দোকান দিছে, সকলো ধৰণৰ কিতাপ পায়, সকলো ধৰণৰ কিতাপ আনিছে ইয়াত। মই এটি যাযাবৰ চিৰজগমীয়া ব্যক্তিত্ব গীত সমগ্ৰ সীমান্ত কিতাপ এখন লওঁ নেকি? এফালে সকলো ধৰণৰ মানে কবিতা, গানৰ হওক বা আলোচনী, ৰচনা বা কীৰ্তনো দেখি পাইছিলোঁ। তো সকলো ধৰণৰ কিতাপে আনিছে, বহুত সুন্দৰকৈ, বহুত ডাঙৰকৈ। বন্ধুসকল, এইফালে বহুত ধুনীয়াকৈ শদিয়া ঢলা শদিয়া ব্ৰিজখন বনাইছে, আৰ্ট কৰি পিনে আপোনালোকে চাই লওক। চাওক কি ধুনীয়াকৈ ঢলা শদিয়াৰ ব্ৰিজখন, দলংখন কি দেখুৱাইছে, উঠি যায় এনেকৈ দেখুৱাইছে। ব্ৰহ্মপুত্ৰৰ ওপৰত যেনেদৰে আছে তেনেদৰে ইয়াত ছবিৰে আঁকি দেখুৱাইছে বহুত ধুনীয়াকৈ। মইতো ওচৰৰ পৰা দেখাই নাই আজিলৈকে, ইয়াতে দেখিছোঁ ক'ব লাগিব এতিয়া। আৰু এইফালে আৰু এটা চাবলগীয়া বস্তু দেখুৱাইছোঁ, ইয়াত দুটাকৈ গড় সাজি উলিয়াইছে, গড়ৰ মূৰ্তি বহুত ধুনীয়াকৈ। কিন্তু মানুহে বহুত ভিৰ কৰি দিছে, চাবই পোৱা নাই ভালকৈ, উঠিছে কি কৰিছে মানে বহুত কিবা কিবি কৰিছে। অলপ এইফালে চাওক, আৰু এটা গড় কিন্তু পূৰা উঠি ফটো মাৰি আছে, ভালকৈ চাব পৰা নাই। মানে যিমানখিনি বস্তু বনাইছে প্ৰত্যেকতে মানে অকল ফটো মৰা ভিৰ, এজেগাটো মানে আপুনি ভালকৈ ফটোখন মাৰিব নোৱাৰে বা কিবা এটা কৰিব নোৱাৰে, চবতে ভিৰে ভিৰ। এইফালে ডাঙৰকৈ জাপি এটা, ইয়াতো ফটো মৰা মানুহ, মানে অকল ফটো আজিকালি মানে অকল ফটো। আৰু ইয়াত হ'লে আছে আপোনাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি বুলি ক'ব লাগিব, সেইটো নহয় আৰু যোনটো আপুনি মূৰ্তি ডাইৰেক্ট চিৰদিনৰ কাৰণে বনাই, সেইটো নহয়। ইয়াত লিখা আছে সুন্দৰ যে ফুলাৰ মন্ত্ৰ, আহু ৰাতি মাতে সেয়ে আজি ইমান ফুল যোৱা আছে। আৰু এইফালে আছে আপোনাৰ শ্বহীদ বেদী, শ্বহীদ প্ৰণামো তোমাক, বহুত ধুনীয়াকৈ ফটো অসম ছাত্ৰ সন্থাৰে বনাইছে। বহুত ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়াকৈ উদযাপন কৰিছে কেন্দ্ৰীয় শিল্পী দিৱস। মই আগতে এবাৰো চোৱা নাছিলোঁ, এইবাৰ প্ৰথমবাৰ চাইছোঁ। আৰু আপোনালোকক আৰু এটা বস্তু দেখুৱাম, এইটো চাবলগীয়া, বহুত ধুনীয়াকৈ তৈয়াৰ কৰিছে। আপোনালোকে ডাইৰেক্ট চাওক, ৰংঘৰ, বহুত ধুনীয়াকৈ ৰংঘৰ সাজি উলিয়াইছে ইয়াত। তো ৰংঘৰটোৰ ভিতৰত সোমাবলৈ অলপ চেষ্টা কৰিম, ভিতৰখিনি কেনেকুৱা। অতিথিশালা দিছে আচলতে ৰংঘৰটোত, দূৰৰ পৰা অহাবিলাকে জিৰণি ল'ব পাৰিব বা বহা মেলা কৰিব পাৰিব বহুত ধুনীয়াকৈ। তো তাৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম, ভিতৰবিলাক কেনেকৈ ধৰণে সজাইছে আকৌ দেখুৱাম আপোনালোকক। তো এয়াই ৰংঘৰ ভিতৰখন, এনেকৈ বহিবলৈ চুপাৰ দিছে আৰু ধুনীয়াকৈ আৰু বাহিৰখন ৰংঘৰ নিচিনা বনাই দিছে। ইমানবিলাক আৰু এইফালে ছিংগাৰ পম্পী পূৰবী বাইদেৱে বহুত সুন্দৰকৈ গীত পৰিৱেশন কৰি আছে। এখেতৰ গীত অনুষ্ঠান সমাপ্ত হ'বলৈ হৈছে, এইটোৱে শেষৰ গীতটো চাগে, আমি অহা অলপ দেৰি হ'ল। যি কি নহওক, আৰু দীপলিনা ডেকা আহি আছে, ইয়াৰ পিছতে দীপলিনা ডেকাৰ গীতৰ শৰাই আৰম্ভ হ'ব।
আৰু মানুহ চাওক না আপোনালোকে, মানুহ চাওক কেনেকুৱা হৈছে। তো অলৰেডি দীপলিনা ডেকা মঞ্চত আহি গ'ল, সম্বৰ্ধনা কিবা কিবি জনাই আছে চাগে। গানৰ প্ৰগ্ৰেমৰ সিমান দিব নোৱাৰিম কিয়নো কপিৰাইটৰ কথা আছে। তো যদি পাৰোঁ এক্সট্ৰাকৈ মই দিবলৈ চেষ্টা কৰিম। মই ভিডিঅ' কৰিছোঁ আৰু গানৰ ইমান গান গোৱা নাই। 10টা বজাতে যিহেতু প্ৰগ্ৰেম শেষ হৈছে, 9টা বজা পাছতে উঠিছে, 9:30 মানে বাজিলে দীপলিনা ডেকাৰ প্ৰগ্ৰেম হওঁতে। প্ৰথমতে আমাৰ উদযাপন সমিতিৰ মাননীয় সভাপতি ডাক্তৰ প্ৰণৱজ্যোতি ডেকাদেৱে তেখেতক এখনি ফলাম গামোচাই স্বাগতম জনাইছে। প্ৰথমতে ইয়াত উপস্থিত থকা জ্যেষ্ঠসকলক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সন্মান জনাইছোঁ। ইয়াত উপস্থিত থকা মোৰ মৰমৰ ভাইটি ভণ্টিসকল, ছাত্ৰ ছাত্ৰীসকল, মোৰ সমনীয়াসকল, বাইদেউসকল, সকলোলৈ বহুত 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 মৰম আৰু ভাল পোৱাত আছে। তো দীপলিনা বাই ধুনীয়াকৈ অনুষ্ঠান কৰি আছে, শেষৰ গীত চাগে। আমিও এতিয়া যাওঁগৈ, যিহেতু 10টা বাজিব এতিয়া, 10টা বাজিলে আৰু 10টা বজাৰ লগে লগে এতিয়া প্ৰগ্ৰেম শেষেই হ'ব। তো আমি এতিয়া গৈ থাকোঁ ভালদৰে। তো আপোনালোকক গৈ থাকোঁতে অলপ দেখুৱাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে চালে, শেষলৈকে যদি চাইছে বহুত বহুত ধন্যবাদ। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ সোনকালে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বহুত কষ্ট কৰি বনাইছোঁ, বহুত ঠাণ্ডাত গৈছোঁ এই ভিডিঅ'টো বনাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰোঁ। কমেণ্ট নকৰে খুব মানুহ, তো কমেণ্ট কৰিব। ভাল হৈছে বেয়া হৈছে ক'লেহে গম পাম মানে আচলতে কেনেধৰণৰ ভিডিঅ'বিলাক বনাইছোঁ মই। তো কমেণ্ট কৰি জনাব সকলোৱে। তো দূৰৰ পৰা এইখিনি আৰু এতিয়া ডাইৰেক্ট ঘৰত গৈ আছোঁ, যিহেতু প্ৰগ্ৰেম শেষেই হ'ব এতিয়া। তো বাই বাই।